এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মায়ে বনাইছে বগা মৰিচাৰ ঠাৰি সৰিয়হৰ সৈতে। তাৰ কাৰণে প্ৰথমে পিয়াজ, আদা, নহৰু, জলকীয়া, আলু এইখিনি গুটাই লৈছে আৰু এয়া মৰিচাৰ ঠাৰিখিনি কাটি লৈছে। তাৰ পিছত একেলগে সৰিয়হ, পিয়াজ, জলকীয়া, নহৰু, আদা গোটেইখিনি দি পেলাই মিক্সিত বাটি লৈছে। এতিয়া কেৰাহীখন গৰম হোৱাৰ পাছত তাত গোটা জিৰা, কালজিৰা দি পেলাই অলপ মিঠাতেল দি দিছে। তেলখিনি গৰম হোৱাৰ পাছত এইমাত্ৰ পিচি লোৱাখিনি তাতে ঢালি দিছে। সেইখিনি অলপ দেৰি ভজাৰ পাছত তাত জোখমতে নিমখ, হালধি, চেনি আৰু ৰঙা জলকীয়াৰ গুড়ি দি আটাইখিনি ভালকৈ মিহলাই লৈছে। মই পিছে এনেকৈ প্ৰথম খাইছোঁ। আপোনালোকে বাৰু আগতে এনেকৈ খাইছেনে জনাবচোন, আৰু যদি নাইও খোৱা তেন্তে এবাৰ নিশ্চয় বনাব। এতিয়া ইয়াতে কাটি ৰখা ঠাৰিকেইডাল আলু দি ভালকৈ সেইখিনি ভাজি তাত জালুকৰ গুড়ি আৰু ধনিয়া গুড়ি অলপ দি পুনৰ ভালকৈ মিহলাই লৈছে। গোটেইখিনি ভালদৰে মিক্স কৰি লৈছে আৰু মিক্স কৰি লোৱাৰ পাছত জোখমতে অকণমান পানী দি দিছে। বগা মৰিচাৰ ঠাৰিকেইডাল যে এনেকৈ খাব পাৰি মই জনা নাছিলোঁ আৰু খাই সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু এই স্বাস্থ্যৰ কাৰণেও বহু উপকাৰী হয়। এতিয়া এয়া ঢাকি ৰাখিছে আৰু অলপ দেৰি ঢাকি ৰখাৰ পাছতেই এয়া ইমান সহজতে তৈয়াৰ হৈ গ'ল। আপোনালোকে জনাবলৈ নাপাহৰিব আপোনালোকে এনেদৰে খাইছেনে নাই। বাকী যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।